আজি হৈছে মোৰ মা ঘৰৰ একদম শেষৰটো দিন, মানে আজি যামগৈ মানুহজনৰ ঘৰত। এয়া দেখিছেনে, শহুৰ দেউতাই মোক নিবলৈ আহিছে। ইয়াত যোৱা সময়ত আৰু মা আইতা পাপা বহি মানে বিয়নী বহি এনেই অকণমান কথা পাতিছে। মই আকৌ অলপ ভিডিঅ' কৰি ৰাখিছোঁ দেই, যাতে পিছত মই চাই থাকিব পাৰোঁ। এইফালে বৌ ভিডিঅ' কৰাত ব্যস্ত, এইফালে আকৌ মাহঁতে মোক আগবঢ়াবলৈ আহিছে। সকলোৰে মনটো বেয়া, যিহেতু 1.5 মাহ দিন থাকিলোঁ ঘৰত আৰু এতিয়া যাবলৈ ওলাইছোঁ। একদম মনটো ভাল নহয় দেই, তথাপিও অকণমান ভিডিঅ' কৰি মানে এনেকৈ মনটো ভাল লগাইছোঁ। এইফালে আকৌ গাড়ীত বহিলোহি। এয়া মিছন চাৰিআলি, ভিউটো দেখিছেনে, ইমান ধুনীয়া ভিউ, সেইকাৰণে মই অকণ ভিডিঅ' কৰি ৰাখিছোঁ দেই। এইফালে আকৌ পাপা আৰু মই গাড়ীত মানে বহি লৈছোঁ। পাপাই কি কৈ আছে মই একোৱে গুৰুত্ব দিয়া নাই, মই মোৰ নিজৰ ভিডিঅ'ত বনোৱাত ব্যস্ত। এইফালে দেখিছেনে, আধা ৰাস্তা পাইছোঁহে, পাপাৰ পানী পিয়াহ লাগিলেই আৰু কি কোৱা যে নাজানো, পানীও খাই আছে হাঁহিও আছে। এইফালে আকৌ আহি পাই গ'লোঁ কলীয়া ভোমোৰা মানে ব্ৰিজ, দেখিছেনে, ইয়াতো ভিউটো ইমান ধুনীয়া, বহুত ধুনীয়া আহিছে সঁচাকৈ। এইফালে আকৌ পাপা টোপনি, দেখিছেনে, বহিয়ে টোপনি গৈছে। আৰু গাইজ এইফালে চাওকচোন, এইটো পৰা মই মানে শান্তিৰে বহিব মানে পৰা নাই, ভিডিঅ' বনাব পৰা নাই আৰু বহিবও পৰা নাই। একদম পূৰা একে ৰ'দডাল মুখতে পৰি আছে। এইফালে পাপাক মনে ভিডিঅ' কৰি আছোঁ, পাপা টোপনি। আহি পাই গ'লোঁ বাইপাছ, এয়া বাইপাছ হয়। বাইপাছত আকৌ আমাৰ কামপুৰৰ গাড়ীত উঠিছোঁ। কামপুৰৰ গাড়ী নাপালোঁ, আজি কঠীয়াতলি গাড়ীত উঠিলোঁ। আকৌ কঠীয়াতলিৰ পৰা কামপুৰৰ গাড়ী ধৰিলোঁ, মানে যাওঁতে দেৰিয়ে হ'ল, দেখিছেনে, আন্ধাৰ হৈ গ'ল। এইফালে আকৌ ম'ম' খাই লৈছোঁ, ম'ম'ও খালোঁ, ঘুগুনিও খালোঁ। ঘুগুনি খোৱাটো দেখুওৱা নহ'ল আৰু ভাইটিলৈও কিবা এটা লৈ ল'লোঁ। আৰু ঘৰলৈ মাহঁতলৈ বুলি এইফালে বিস্কুট ভুজিয়া আৰু এনেকৈ লৈ লৈছোঁ, আৰু যাতে চাহৰ লগত মানে খাব পাৰোঁ আৰু চবেই। আৰু দেখিছেনে, মুখৰ অৱস্থা একদম নাইকিয়া হৈ গৈছে গাইজ। আৰু এইফালে স্কুটি যিহেতু পাপাই থৈ গৈছিলে, স্কুটিত লৈ আহি পাই গ'লোঁ ঘৰ। আৰু গাইজ একদম অৱস্থা বেয়া হৈ গৈছে গৰমত। তো ভিডিঅ'টো আজি ইমানেই আছিল, আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ। আজি বাই বাই, থেংক ইউ ফৰ ৱাটছিং।